এটা ধৰ্ষণ কাণ্ডই কঁপাই তুলিছে সমগ্ৰ চমৰীয়া পুথিমাৰী অঞ্চল। হয়, দক্ষিণ কামৰূপ বকো বিধানসভা সমষ্টিৰ চমৰীয়া পুথিমাৰীত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ড। 14 বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নি ধৰ্ষণ কৰিছিল পুথিমাৰীৰে ইন্দ্ৰ পাৰমাণিক নামৰ লম্পটজনে। ভুক্তভোগী পৰিয়ালে লম্পট ইন্দ্ৰ পাৰমাণিকৰ বিৰুদ্ধে চমৰীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰি আহে যদিও আজিলৈ আৰক্ষীয়ে ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে গুৰুত্বপূৰ্ণ কথাটো হ'ল চমৰীয়া আৰক্ষী ভুক্তভোগী পৰিয়ালটোৰ পৰা নগদ 4,000 টকা উৎকোচ লয় বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে আৰু ধৰ্ষণকাৰীক আটক নকৰি ধৰ্ষিতাৰ পিতৃক আটক কৰিবলৈ ঘৰলৈ বিচাৰি যায়। আমি আইচি ছাৰক 5,000 টাকা খুজিছোঁ। 4,000 টাকা আমি দিছোঁ আনন্দৰ হাতে দি মোৰ সন্মুখত। ছাৰে তো এজাহাৰটো ৰাখবা নোখোজিছিল। তাৰপিছত অনুনয় বিনয় কৰি এজাহাৰটো কোনোৰকম দিলোঁ, অনুনয় বিনয় কৰি। তাৰপিছত আৰু আনন্দৰ 5,000 টাকা খুজিছিল। আমি 4,000 টাকা আনন্দৰ হাতে দি মোৰ সন্মুখতে ছাৰক দিছে আনন্দ। কোন ছাৰ? আইচি ছাৰ। ইপিনে ধৰ্ষণৰ বিৰুদ্ধে বকো আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও বকো আৰক্ষীয়ে গোচৰ ল'বলৈ অমান্তি হোৱাত ভুক্তভোগী পৰিয়ালটো উভতি আহে। আনহাতে পুথিমাৰী মহিলা সমাজে লম্পট ইন্দ্ৰ পাৰমাণিকৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে ধৰ্ষণকাৰীক ফাঁচি দিয়ক। লম্পট ইন্দ্ৰ পাৰমাণিকৰ পুথিমাৰী সমাজত ঠাই দিয়া নহ'ব। 4-5 গৰাকীক ধৰ্ষণ কৰি পলাই ফুৰিছে লম্পট ইন্দ্ৰ পাৰমাণিক। এদিন আপোনালোকে প্ৰতিবাদ কৰিলে, তাৰপিছত এতিয়া কি কৰিব? এতিয়াতো একো একশ্যন লোৱা নাই। কিয় একশ্যন লোৱা নাই? এনেকুৱা ধৰ্ষণ কৰি যে এনেকুৱা মা বনি এনেকুৱা অত্যাচাৰ কৰি পেলাই আজিলৈকে আইচি ছাৰে যে একো একশ্যন লোৱা নাই। তাই কি ভাবিছে? তাই ভাবিছে নাকি যে আমি এৰি দিম? আমি মাতৃ, তাইও তাৰ মাতৃৰ পৰা তাইও জন্ম হৈছে। তাই কি এনে হৈছে নাকি? তাৰ সেইটো জ্ঞান নাই। ছাৰ হৈ তাই এটা আইনৰ ৰক্ষক, সি বিচাৰ লোৱা নাই, বিচাৰ কৰা নাই। এনেকুৱা ছোৱালী, নাবালক ছোৱালী তাৰ এনেকুৱা ধৰ্ষণ কৰি তাই কি কৰি আছে? তাই বহি আছে থানাত। আমি থানা ঘেৰা কৰিম, কিন্তু তাৰ যি বদমাছজনক লম্পটক তাক আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাৰ জানি ফাঁচি হয়। আমি ফাঁচিৰ দাবী। ফাঁচি এটা নহয়, দুটা নহয়, 5টা মানুহ ধৰ্ষণ কৰিছে। তাক কিন্তু কোনোদিন আমি ৰেহাই নিদিওঁ। আমাৰ এই পুথিমাৰী গাঁৱত হৈ নিদিওঁ। চৰকাৰ জানি ইটো অতি শীঘ্ৰে, অতি মৰমেৰে ইটো জানি বিচাৰ লয়। বিচাৰ জানি ইটো চৰকাৰ যিখিনি কৰিব লাগে আমি সেইখিনি যিমান দূৰ আগবাঢ়ি যাব লাগে তেমান দূৰ আগবাঢ়ি যাম। আমাৰ চৰকাৰ জানে যে মহিলা চব কাম কৰিব পাৰে। মহিলা দি ইটো কাম আমি সমাধা কৰিব লাগিব। এনেকুৱা লম্পট এনেকুৱা এই অচিজনক কিয় এনেকুৱা একশ্যন লোৱা নাই? তাই কিয় বহি আছে? তাৰ কি মা বনি নাই নেকি? 2 নং মাকেলিৰ পৰা শ্ৰীবাখৰৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24x7।